আপুনি যদি অনলাইন ফ্ৰী মাটি ম্যাদি কৰিব বিচাৰিছে মিছন বসুন্ধৰা 2.0 জৰিয়তে তেন্তে আপোনাৰ নামটো লেণ্ড বেংকত অন্তৰ্ভুক্ত কৰিব লাগিব। এইটো যদি নকৰে আপুনি যদি CSC চেণ্টাৰত গৈ কিনি আপোনাৰ মাটি ম্যাদিৰ কাৰণে অনলাইন কৰিব বিচাৰে তেনেহলে আপোনাক এই চেণ্টাৰৰ পৰা ঘূৰাই দিব, কাৰণ এইটো কাম তেখেতসকলে কৰিব নোৱাৰে। এই কামটো আপোনাৰ এৰিয়াৰ লাটমণ্ডলেহে কৰিব পাৰিব। আপোনাৰ ভূমিপুত্ৰখন যিমান প্ৰয়োজন, আপোনাৰ খাজনাৰ ৰচিদখন যিমান প্ৰয়োজন অনলাইন মাটি ম্যাদিৰ কাৰণে সিমানে এই কামটোৰ প্ৰয়োজন। গতিকে আপুনি এইটো ঘৰৰ পৰাই কামটো হৈ আছে নে নাই, আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নে নাই লেণ্ড বেংকত আপুনি ঘৰৰ পৰাই চেক কৰক মোবাইলৰ পৰাই। কেনেকৈ কৰিব লাগে মই আপোনাক শিকাই আছোঁ, একেবাৰে সহজ, একেবাৰে চমু। আপুনি ক'লেও যাবৰ দৰকাৰ নাই, ঘৰৰ পৰাই কৰিব পাৰিব। ইয়াত চুই দিব গুগলত, তাৰপিছত ইয়াত লিখিব মিছন বসুন্ধৰা 2.0। এইটো মিছন বসুন্ধৰা 2.0 মই আগতে চাৰ্চ কৰা আছিলে, ইয়াত লিখা আছে। ইয়াতে মই চুই দিলে হ'ব, আপুনি নহ'লে ইয়াত লিখিব লাগিব। এইটো টাচ কৰাৰ লগে লগে আপোনাৰ এনেকৈ এখন পেজ খুলি দেখা যাব। এই পেজত আপুনি যিকোনো এটা জেগাত চুই দিলে হ'ল। চুই দিয়াৰ লগে লগে আহিলে আপোনাৰ এই থ্ৰী ডট, এই তিনিটা বিন্দু আছে, ইয়াত এবাৰ চুই দিব। ইয়াত তাৰপিছত ইয়াত বক্স দিত চুই দিব। তাৰপিছত এইখিনি আহি গ'ল, এইখিনি আপুনি লুকুৱাই দিবৰ কাৰণে আপুনি ইয়াত চুই দিব, এইখিনি গুচি যাব। তেতিয়া এই ক্ল'জত চুই দিব। তাৰপিছত আপোনাৰ এইটো এই এপছটো অসমীয়া কৰি ল'বৰ কাৰণে ইয়াত হালধীয়াকৈ আছে, ইয়াত চুই দিব। এই আছামিজ লিখা আছে, আছামিজত চুই দিব। এতিয়া সম্পূৰ্ণখিনি অসমীয়াত চলিব। এতিয়া এই ক্ল'জত চুই দিব এইখিনি। তাৰপৰা এইটো এতিয়া ওপৰলৈ এনেকৈ ঠেলি দিব। তাৰপিছত ইয়ালৈ আহিব, এইখিনিলৈ অলপ জুম কৰি ল'ব। জুম কৰিবলৈ ইয়াত এটা আঙুলি, ইয়াত এটা আঙুলি দি কিনি আঙুলিটো বহল কৰি দিব, আঙুলি দুটা ফেটা কৰি দিব এনেকৈ। তাৰপৰা ইফালে অলপ ঠেলি ল'ব এনেকৈ। এতিয়া ইয়াত আপোনাৰ নামটো লেণ্ড বেংকত আছেনে নাই চাৰ্চ কৰিবৰ কাৰণে আপুনি প্ৰথমতে কি কৰিব লাগিব, আপুনি যদি বেদখলকাৰী মাটিত আপুনি মাটিখিনি যদি বেদখলকাৰী তেনেহ'লে ইয়াতে দাগ দিয়া কলাত টিকটো দিয়া আছে। যদি আপোনাৰ খাতিয়ান বুকত আপোনাৰ নাম আছে তেনেহ'লে আপুনি ইয়াত টিকটো দিব। প্ৰায় মানে আমি বেদখল কৰিয়ে কৰি আছোঁ, মানে আমি মোজাদাৰ খাজনা দিয়ে থকা দখলদাৰী মাটিবিলাক কাৰণে আমি ম্যাদি কৰিব বিচাৰিছোঁ। গতিকে আমি প্ৰথমতে ইয়াত চুম জিলা চোৱাৰ পাছত আপুনি যিকোনো এখন জিলা আপুনি ইয়াত চিলেক্ট কৰি ল'ব পাৰে। এইটো মই শিৱসাগৰ চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত চিলেক্ট কৰিব মৌজা চাৰ্কুল। এতিয়া মই শিৱসাগৰৰ নাজিৰা চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আহিলে আপোনাৰ গাঁওখন, গাঁও আপোনাৰ ইয়াত গোটেই গাঁওখিনি আহি যাব। ওপৰলৈ ঠেলি দিলে মানে আপুনি পাই যাব গাঁওখিনি। এনেকৈ ওপৰলৈ ঠেলি থাকিলে তললৈ নমাব পাৰে এনেকৈ। তেনেকৈ আপুনি নিজৰ গাঁওখন চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ আৰু গছিকলা গাঁও। তাৰপিছত আপুনি যিখন ৰিচিপ্ট লৈ আপুনি মানে মণ্ডলৰ তাত গৈ কিনি আপুনি হেৰি দিয়ে, মানে খাজনা দিয়ে। খাজনাত পটাখনত আপোনাৰ ডাক নম্বৰ লিখা থাকে প্ৰায়, যদিও নাথাকে আপুনি মণ্ডলক সুধি আপোনাৰ ডাক নম্বৰটো আপুনি এই পটাখন দেখাই কিনি মানে ডাক নম্বৰটো সুধি ল'ব লাগিব। ডাক নম্বৰ ইয়াত ভৰাব লাগিব। তাৰ আগতে আপুনি ইয়াত কলা ডাক নম্বৰ লিখা থকা জেগাত ওপৰত ইয়াতে তাত টিক দিব লাগিব। এতিয়া ইয়াত আপোনাৰ ডাক নম্বৰটো ভৰাব লাগিব। ডাক নম্বৰ ভৰাই দিলোঁ মই 35 ডাক নম্বৰ। তাৰপিছত অলপ ওপৰলৈ ঠেলি দিব এনেকৈ। ইয়াত এতিয়া কেপচাৰ কোডটো, এই কেপচাৰ কোডটো 7KDL লিখা আছে, এইটো ইয়াত আপুনি এণ্ট্ৰি কৰিব লাগিব। 7 বৰফলা থাকিলে বৰফলাতে লিখিব লাগিব। প্ৰায় বৰফলা আছে, গতিকে আখৰখিনি আপুনি বৰফলাত লিখিব লাগিব। কেটো
ডি ইয়াত চাই থাকক কি লিখিছোঁ এল এইখিনি হৈ গ'ল। এতিয়া ইয়াত চাৰ্চ কৰি দিলে হৈ যাব। এইখিনি আহি গৈছে। এতিয়া এইটো তললৈ এইখিনি আপুনি আঙুলিটো তললৈ এনেকৈ টানি দিলে হৈ গ'ল। এইটো ইয়াত মানে এই নামটো মানে মণ্ডলে এতিয়ালৈকে কম্পিউটাৰ ডাটা এণ্ট্ৰিত মানে কৰি দিয়া নাই। মানে ন' ডাটা ফাউণ্ড প্লিজ ট্ৰাই এগেইন বুলি কৈছে। মানে ইয়াত আমাৰ নামটো এতিয়ালৈকে মানে কম্পিউটাৰত ভৰাই দিয়া নাই মণ্ডলে। যদি ভৰাই দিলেহেঁতেন তেনেহ'লে ইয়াত মানে নেম বুলি আহিলেহেঁতেন, ইয়াত গাৰ্জেনৰ নাম আপোনাৰ দেউতাৰ নাম আহিলেহেঁতেন, ডাক নম্বৰ আমুক বুলি আহিলেহেঁতেন। যদি ভৰাই নিদিয়াৰ কাৰণে এনেকুৱা আহিছে। যদি এনেকৈ আহে তেনেহ'লে অনলাইন আবেদন কৰিব নোৱাৰিব ম্যাদিৰ কাৰণে মিছন বসুন্ধৰা 2.0। এইটো কাম আপুনি কৰি ল'ব লাগিব প্ৰথমতে। তাৰপিছতহে আপুনি মিছন বসুন্ধৰা 2.0ত ফ্ৰী ম্যাদিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনাৰ যিমান মানে ভূমিপুত্ৰ হওক বা খাজানা ৰচিদ নিলেও যদি ইয়াত যদি নামটো নাহে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। গতিকে এইটো চাই ল'ব প্ৰথমতে। তাৰপিছত যদি নাহে আপুনি মণ্ডলক লগ কৰি এইটো কাম কৰাই ল'ব। লেণ্ড বেংকত নামটো ভৰাই দিয়ক বুলি অনুৰোধ কৰিব। তাৰপিছতে এইখিনি কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ